Hi guys, মই অংকিতা কলিতা আৰু মই গৈ আছো বিহুৰ ফটোশ্বুট কৰিবলৈ কিয়নো সকলোৱে আৰম্ভ কৰি দিছে বিহুৰ ফটোশ্বুট কৰিবলৈ বিকজ আজি আৰু আহিলে বেছি দিন নাই বিহুলৈকে সকলোৱে ফটো উঠি আছে তো মই ভাবিলোঁ মই উঠো এইবাৰ ফটো লগত মোৰ এজনী ফ্ৰেণ্ড থাকিব ধনমণি কলিতা বুলি আৰু ফটোশ্বুট কৰিব মোৰ ঘৰৰ ওচৰৰে কেমেৰামেন সঞ্জীৱ দাস চ' ব'লক তেতিয়াহ'লে আমি ৰেডি হৈছোঁ মইতো ঘৰৰ পৰা ৰেডি হৈ আহিছিলোঁ আৰু এজনী মোৰ ফ্ৰেণ্ড ধনমণি কলিতা তাই আজি গামোচা মেখেলা চাদৰ পিন্ধিছে অসমীয়া ছোৱালী হৈছে আৰু মই বিহু এতিয়ালৈকে কেমেৰামেন আহি পোৱা নাই আমি ৰখি আছোঁ আৰু এতিয়া যাম তো ব'লক ভিডিঅ'টো চাই থাকক আমাৰ ধনমণিয়ে স্কুটি চলাই গৈ আছে ইয়াত এনেকৈ ঠাই বিচাৰি আছোঁ ক'ত পাওঁ যি ভাল ঠাই পাওঁ তাতে উঠিম আমি আমাৰ কেমেৰামেনকেইটাক লগ পালোঁ আৰু এতিয়া আমি গোটেইকেইটা লগ হৈ আমি গৈ আছোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যনলৈ লোকেশ্যনটো বহুত ধুনীয়া হয় এডাল ডাঙৰ গছ হয় আৰু এয়া আমি আহি পালোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যন আৰু এইডাল গছডাল য'ত মই কৈ আছিলোঁ বহুত ধুনীয়া পিকচাৰ আহে আৰু আপোনালোকক মই দেখাম এখন পিকচাৰ তাৰে আৰু এয়া পথাৰৰ মাজত আমি এতিয়া ফটো উঠিম এয়া মোৰ ফটোশ্বুট চলি আছে কেমেৰামেন সঞ্জীৱ দাসে বহুত ধুনীয়া ফটো ক্লিক কৰে আৰু এতিয়ালৈকে বহুতকেইখন ফটো ধুনীয়া ক্লিক কৰিছে আৰু এই লোকেশ্যনত উঠা মই ফটোবোৰ আপোনালোকক দেখাম মোৰ ভিডিঅ'ত ব'লক চাই থাকক অলপ সময় কি আছে তাৰমানে সেই এন্ধাৰ হ'ব লাগিছে আৰু আমি এতিয়া গৈ আছোঁ আৰু বেলেগ লোকেশ্যনলৈকে পিছত আমাৰ কেমেৰামেন চাই থাকক বিহু বিহু লাগিলে গাত ফুলে ফুলে পখিলাৰ জাত চেংনাং ফুলি দিয়া লগালে মাত চেংনাং নাহৰু ফুলিল অগৰু ফুলিল কপৌ ফুলিল তোৰে খোপাত আমাৰ শেষ হ'ল বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ বেছি দেখাব নোৱাৰিলোঁ বিকজ বহুত জলদি ফটোশ্বুটবোৰ হৈ আছিল আৰু এতিয়া অৱস্থা বেয়া ঘৰলৈ যাওঁ বহুত টাইম হ'ল আৰু এতিয়া আমাৰ লোকেশ্যন আছিল বহুত ধুনীয়া হয় পথাৰৰ মাজে এইকেইটা আমাৰ কেমেৰামেনকেইটা আহি আছে আৰু আমি দুজনী বহুত ভাগৰ লাগিছে এতিয়া ঘৰলৈ যাম ত' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে